নমস্কাৰ, মোৰ নাম মিছেছ জিনত হুছেইন। পোনপ্ৰথমে মই বিচাৰক মণ্ডলী আৰু সমূহ জ্যেষ্ঠসকললৈ ইয়াৰ পৰাই প্ৰণাম সেৱা জনাইছোঁ আৰু লগতে বন্ধুসকল, মোৰ কণ ভাইটি ভণ্টিসকলক নৱবৰ্ষ আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপুনি বৰ ধুনীয়া কপৌ ফুল এটা লগাইছে। হয়, অৰিজিনেল। হয়। বিহু নাচনীয়ে যে খোপাটো বনায়, সেইটো খোপাটো কি খোপা বুলি কয়? ঘিলা খোপা আৰু লেঘেৰি খোপা, কলনীলীয়া খোপা। আপুনি কোনটো খোপা বান্ধি আহিছে বাৰু? ঘিলা খোপা। আপুনি ডিঙিত পৰিধান কৰা অলংকাৰ কেইবিধৰ নাম কওকচোন। এডাল হৈছে গলপতা, জোনবিৰি, ঢোলবিৰি। আৰু কাণত কি পিন্ধি আহিছে? জাপি ফুলি। আৰু হাতত? হাতত মুঠি খাৰু। বিহুৰ লগত জড়িত এটা মানে বাদ্যযন্ত্ৰ আছে যিটো মাটিৰে নিৰ্মিত হয়, সেইটো সুতুলি। নমস্কাৰ, সন্মানীয় বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা সমূহ ৰাইজক মই মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম নৱনীতা বৰুৱা। তুমি পিন্ধা সাজযোৰৰ বিষয়ে অকণমান কোৱা। হয়, মই মুগাৰ সাজ পৰিধান কৰিছোঁ, লগতে এখন ৰিহা লৈছোঁ যিহেতু বোৱাৰী, আৰু গহনা পৰিধান কৰিছোঁ, এযোৰ গামখাৰু আৰু এয়া কেৰু পিন্ধিছোঁ। ধন্যবাদ। কোনবিধ ফুলে মানে বিহুৰ আগমন ঘটায় আৰু কোনবিধ ফুলে মানে বিহুৰ বিদায় দিয়ে? হয়, কপৌ ফুলে আগমন ঘটায় আৰু এজাৰ ফুলে বিদায় দিয়ে। হয়, নিশ্চয়। জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিলে? তেখেতৰ জন্ম হৈছিলে যোৰহাটত। নহয়, ক্ষমা কৰিব। ঢোলৰ খোলাটোত যেন থাকে ৰছীকেইডালক কি বুলি কোৱা হয়? হয়, বৰতী বুলি কয়। গগনা কি প্ৰকাৰ? গগনা দুই প্ৰকাৰৰ, লাহৰী গগনা আৰু ৰামধন গগনা। ঢুলীয়াবিলাকে বজোৱা গগনাটো কি কয়? ৰামধন গগনা আৰু নাচনীয়ে লাহৰী গগনা। বাওঁহাতে বজোৱা ঢোলৰ অংশটোক কি বুলি কয়? মানে বাওঁহাতে যোনটো বজায়, বাওঁহাতে যোনটো বজায়, হয়, কি বুলি কোৱা হয়? চাপৰ বুলি কয় নেকি? নমস্কাৰ, মোৰ নাম ঋতু শৰ্মা। কোনটো বিহু নৃত্য কেৱল মহিলাসকলেহে পৰিৱেশন কৰে? জেং বিহু। ঢোলৰ বৰতী কেইডাল? ক্ষমা কৰিব, নোৱাৰিম। বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদাটো কোন স্বৰ্গদেৱে দিছিলে? স্বৰ্গদেউ ৰুদ্ৰসিংহ। মানুহৰ বিহু দিনা অসমত অন্য মানে নামনি অসমত কি মানে কয় মানুহৰ বিহু দিনাটো? সেইটো নোৱাৰিম। আৰু কি শব্দৰ মানে হেৰিয়া অনুকৰণত মানে ঢোলটো সৃষ্টি হৈছিলে? সেইটো নোৱাৰিম, ক্ষমা কৰিব। আৰু ঢোলৰ মাৰিডালক কি বুলি কোৱা হয়? মাহিতা। ঢোলৰ ওপৰত যিডাল মানে টানি লোৱা ৰছীডালক কি বুলি কোৱা হয়? সেইটো নাজানি। মোৰ নাম শ্ৰীমতী বিজিতা কলিতা। বিহুৱা ডেকাসকলে বিহু মাৰোঁতে পিন্ধা চোলাটোৰ নাম কি হয়? চাপকণ। ঢুলীয়াবিলাকে যে যিটো গগনা বজায় কি বুলি কোৱা হয়? বাপধন গগনা বুলি কোৱা হয়। ৰামধন গগনা। মনত আছিলে, মানে ভুল হৈ গ'ল। গগনা সূতাডাল কিহেৰে তৈয়াৰী? ক্ষমা কৰিব বাইদেউ, মনত নাই।
নমস্কাৰ। আজিৰ বিহু মঞ্চৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু এই বিহু মঞ্চত উপস্থিত দৰ্শকসকল সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ নাম কৃষ্ণামণি মেধি। আপোনাৰ সাজযোৰৰ বিষয়ে অলপ কওকচোন। হয়, মই টচ মুগা মেখেলা পিন্ধি আহিছোঁ। খোপাত মই ইন্দ্ৰমালতী ফুল মাৰি আহিছোঁ। কি শব্দৰ অনুকৰণত মানে ঢোলৰ সৃষ্টি হৈছিলে? মেঘৰ গাজনি। হয়। বিহুৱা ডেকাসকলে বিহু মাৰোঁতে পৰিধান কৰা চোলাটোৰ নাম কি? চাপকণ। মিচিংসকলে গগনাক কি বুলি কোৱা হয়, মানে কি বুলি তেওঁলোকে কয়? বাইদেউ মই জ্ঞাত নহয়, ক্ষমা কৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপামণি বৰা। আপুনি আজি কি সাজপাৰ পৰিধান কৰি আহিছে বাৰু? মই আজি মুগাৰ মেখেলা আৰু ৰিহা পৰিধান কৰি আহিছোঁ। মুগাৰ এইখনতো ৰিহা নহয়। ৰিহা নহয় আৰু ঠিক ৰিহাৰ দৰে অকণ মুগাৰ এখন ৰিহা চাদৰ হয়। আপুনি অলপ ঘূৰি দিয়কচোন বেক চাইডটো। খোপাত কি ফুল মাৰিছে বাৰু? খোপাত কপৌ ফুলে আৰু মানে কিনা কপৌ ফুল। কপৌ ফুলডালৰ এটা ভাল গুণ আছে বাৰু, কিয় লগায় বাৰু কপৌ ফুলডালেতো জানেনে? কপৌ ফুলডাল লগালে নাচনীৰ মানে মেইন কপৌ ফুলডাল, আৰু কপৌ ফুলডালৰ এটা গোন্ধও আছে আৰু মানে এগৰাকী নাৰীৰ সৌন্দৰ্যত ফুটি উঠে। আৰু এটা মেইন কি আছে বাৰু? সেইটো ইমান নোৱাৰিম। সাধাৰণতে আমাৰ অসমীয়া মানুহবিলাকৰ মূৰত খুব ওকণি থাকে হয়নে? হয়। ওকণি নাইকিয়া হয় বুলি মানে পাইছোঁ। অঁ হয়। মই ডক্টৰ তুলুমণি দেৱী। ঢোলক অসমীয়াত কি বুলি কোৱা হয়? ইমান টান প্ৰশ্ন মই নোৱাৰোঁ দেই, পাহৰিলোঁ চব। ঢোলটো কাণত ওলমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালক কি বুলি কোৱা হয়? এইডালক বৰতি বুলি কয়। নহয়। গগনা কি সূতাৰে তৈয়াৰ কৰা হয়? মুগা সূতা। বিহুৰ লগত জড়িত একমাত্ৰ এটা মানে মাটিৰ সঁজুলি কি হয়? সুতুলি। সুতুলি কি প্ৰকাৰ? সুতুলি কেই প্ৰকাৰটো নাজানো, খালি সুতুলিটো মই এটাই দেখিছোঁ আৰু সদায় আমাৰ যিটো বিহুত ব্যৱহাৰ কৰে। বিহুৰ ব্যৱহাৰ হোৱা যোনটো জাপি কোনখন দেশত প্ৰস্তুত কৰিছিলে মানে প্ৰথম? মই জনাততো অসমৰ পৰাই প্ৰথম জাপিটো ওলাইছে। চীন দেশত। নমস্কাৰ, মোৰ নাম ৰূপালী বৰা। গগনা কেই প্ৰকাৰৰ? ইমান টান প্ৰশ্ন উত্তৰ দিব নোৱাৰিম। আপুনি কি গহনা পিন্ধি আহিছে বাৰু? একে থুৰতে পাইছোঁগৈ, গডৰেজ খুলিছোঁ, এডাল পাইছোঁ পিন্ধি বাছ গুচি আহিছোঁ, আৰু এইযোৰ পাইছোঁ এডাল পাইছোঁ, একদম পিন্ধি গুচিহে আহিছোঁ, চাবলৈ সময় নাই মানে। নমস্কাৰ, মোৰ নাম ৰুমি তামুলী। ঢোলৰ যাদুকৰ ওজাগৰাকীৰ নাম কি হয়? সোমনাথ ওজা। মঘাই ওজা। মঘাই ওজা। অসমীয়া নাৰীয়ে তাঁতশালত পৰীৰ সপোন ৰচে বুলি উক্তিটো কোনে কৈছিলে? তাঁতশালত বহি মানে। নোৱাৰিম। মহাত্মা গান্ধী। হয়। ঢোলৰ বৰতি কেইডাল? এডাল। জুবিন গাৰ্গৰ প্ৰথম জনপ্ৰিয় এলবামটো কি আছিলে? জুবিন গাৰ্গৰ প্ৰথম অনামিকা। মোৰ নমস্কাৰ,
মোৰ নাম ছায়ানী বৰা। আপুনি যেন পৰিধান কৰি আহিছে এযোৰ কি সূতাৰে নিৰ্মিত? মুগা সূতাৰে। আৰু আপুনি ডিঙিত কি পৰিধান কৰি আহিছে? মই জোনবিৰি আৰু ঢোলবিৰি।